আজি 25 ডিচেম্বৰ অৰ্থাৎ দেশৰ প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদী ডাঙৰীয়াদেৱে আজি বগীবিল দলঙৰ শুভ উদ্বোধনী কৰিব। সেইবাবে আজি পুৱা ভাগৰে পৰা আৰক্ষী নিৰাপত্তাৰ মাজত গাড়ীসমূহ চেক কৰিছে। আপোনালোকে ভিডিঅ'ত দেখিছে চিচিবগা অঞ্চলত কেনেদৰে আৰক্ষীসকলে কেনেদৰে গাড়ীসমূহ চেকিং কৰিছে আৰু প্ৰতিখন গাড়ীক তেখেতলোকে সোধা পোছা কৰিছে আৰু গাড়ীসমূহ যোনবিলাক গাড়ীয়ে VIP পাছ লৈছে সেইবিলাক গাড়ী ৰাষ্ট্ৰীয় হাইৱেৰ দ্বাৰা যাব দিয়া হৈছে আৰু যোনবিলাক গাড়ী নেকি মানে প্ৰাইভেট ব্যক্তিগত হিচাপে তেখেতলোক আহিছে বগীবিল দলঙৰ এই শুভক্ষণ উপভোগ কৰিবৰ কাৰণে তেখেতলোকক আন এটা ৰাস্তাৰ দ্বাৰা যাবলৈ দিয়া হৈছে। মুঠতে দুটা ৰাস্তাত ডিভাইড কৰা হৈছে। VIP বিলাকক আন এটা ৰাস্তাৰে যাব দিয়া হৈছে। আপোনালোকে দেখিছে যে পুৱা ভাগৰ পৰা কেনেদৰে আৰক্ষী নিৰাপত্তা বেষ্টনীৰ মাজত কেনেদৰে গাড়ীসমূহ চেকিং কৰা হৈছে।